Hello guys, welcome back to my part 2 travel vlog from Sivasagar to Sivasagar. তো আমি শিৱসাগৰলৈ যোৱা এটাই কাৰণ আছিলে অগ্নিনাভ মন্দিৰ নাজিৰাত থকা সেইটো দৰ্শন কৰিবলৈ। তো আমি সেইদিনাই গৈ পালোঁগৈ অগ্নিনাভ মন্দিৰ। তাত আমি তেল চাকি যিমানবোৰ আছিলে লৈ ল'লোঁ আৰু তাত দেখিব পালোঁ ইমান মানুহ মানে একদম ক'ব নোৱাৰি আৰু। তাৰপিছতে আমাক তাৰ পৰা মানে মন্দিৰৰ পৰাই এনেকৈ তেল ল'ব দিলে। তাৰপিছত আমি অকণমান লাঞ্চ কৰিলোঁ তাত বহি কিনে, লগতে আমি এইবোৰ আমাক প্ৰসাদো দিলে। দেন আমি গৈ পালোঁগৈ কাৰেংঘৰত অকণমান এনেকৈ নাজাৰাবোৰ চাই মেলি অকণমান ফটো চটো খিচি কিনে। আৰু এয়া হৈছে বৰপুখুৰী অসমৰ চবতকৈ ডাঙৰ পুখুৰী হয়। আৰু এয়া হ'ল শিৱদৌলত আমি চাকি ধূপ বন্তি চব লগাই কিনে আমি অকণমান এনেকৈ চাৰিওফালে চালোঁ, অলপমান মই ভিডিঅ'ও বনালোঁ। দেন মই মোৰ মাৰ লগত গোটেই চাৰাউণ্ডিংটো চালোঁ। তো এয়াই আছিলে মোৰ ট্ৰেভেল ব্লগ ফ্ৰম Sivasagar টু শিৱসাগৰ। বাই।